গাইছ ইয়াতে ইমান ফৰেনাৰ আহিছে এইবিলাক ডিঙি বিষাইছে আৰু কঁকালটো বিষাইছে কঁকালো বিষাইছে সংসাৰৰ পৰা বহিষ্কাৰ কৰিব লাগে আমি এতিয়া ক'ত আহিছোঁ এইটো মই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে ব্লগ তেতিয়াহ'লে আৰু এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু আজি আমি আছোঁ এতিয়া গুৱাহাটীত আৰু এতিয়া ৰেডি হৈ আছোঁ আমি কাৰত আমি এতিয়া এঠাইলৈ গৈ আছোঁ সেইকাৰণে এতিয়া যাম এয়াৰপৰ্ট আৰু এইফালে মই মোৰ সংগী কেইজনীক দেখাই আছোঁ ৰ'ব এই চাওঁ চব বিজি পেকিং কৰাত চব বিজি আৰু এতিয়া মানে অকণমান মাত চাত বহি আছে আপোনালোকৰ এতিয়া মজাটো দিব পৰা নাই অকণমান দেৰিকৈ দিম আৰু আমি মজাটো এয়াৰপৰ্টত গৈ লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক এতিয়া আমি উবেৰ বুক কৰি আছোঁ আমাৰ ভাদেয়ে উবেৰ বুক কৰি আছে ভাদেই লগ পাই আছোঁ গাইজ আমাৰ উবেৰ আহি উপস্থিত হ'ল আৰু আমি যাওঁ এতিয়া এয়া গাইজ আমি গাড়ীত বহি গ'লোঁ উবেৰত আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল দেউতানীটো খোলা এইবিলাক পাঞ্জাবাৰী টু এয়াৰপৰ্ট পাঞ্জাবাৰী টু এয়াৰপৰ্ট দাদা ধুনীয়াকৈ একদম ফাই ফাই লৈ বোলক আমাক তোৰ মেডিচিন কিনিব নাই আমি আহি পালোঁ এয়াৰপৰ্ট আৰু এতিয়া অ' মা মোৰ বেগটো উল্টি আছে একেবাৰে কি ক'বা এক্সাইটমেণ্ট কেনেকুৱা বহুত বেছি আমি এতিয়া যাম লাইন পাতি আছোঁ এয়াৰপৰ্টত আহি পেলাই আমাৰ ফটো চুইচাটো চলি আছে হাই গাইছ আমাৰ চব কাম হৈ গ'ল আৰু এতিয়া আমি এতিয়া বহি আছোঁ আৰু আমাৰ ফ্লাইট চাগে আহি পোৱা নাই আমাৰ ফ্লাইটখন আহি পোৱা নাই সেইকাৰণে আমি বহি আছোঁ আমি ৱেটিং হলত আছোঁ বহি ফটো চটো উঠিলোঁ অকণমান গাইজ আমাক আশীৰ্বাদ কৰিব গাইজ যাতে আমি ভালকৈ প্ৰগ্ৰেমটো কৰি আহিব পাৰোঁ কিন্তু আপোনালোকক কোৱাই নাই ভালকৈ আমি ক'ত যাই আছোঁ গম পাব বাৰু কম নহ'লে কৈ দিওঁ নেকি নামি কৈ উঠিম দিয়া। অকণমান হেৰিটো দি দিওঁ অকণমান হিণ্ট এটা অঁ এয়া এইকেইদিন মানুহবিলাকে খুব যাই আছে এখন বহুত ডাঙৰ ভিৰ হয়। মেলা বিৰাট আপোনালোকে ভিৰ হয়। গেছ কৰক আৰু কমেণ্ট কৰি জনাওক আমি তালৈ গৈ আছোঁ তালৈ গৈ আছোঁ আৰু গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি ভালকৈ প্ৰগ্ৰেম কৰি আহিব পাৰোঁ গাইছ ইয়াতে ইমান ফৰেনাৰ আহিছে এইবিলাক সেইগিলাক খেদি কৰি পুৰা ঘূৰি আছে গাড়ী চিবিলাক আমিও ফৰেনাৰতকৈ কম নহয় দে হাই কি ক'বা ভাল লাগিছে একে কথাই এটাই শব্দ ভাল লাগিছে আমি এতিয়া চব গোটেইকেইটা সেই একে জেগালৈ গৈ আছোঁ অঁ নাভাবিব আমি তাইক হঠাৎ লগ পাইছোঁ বুলি অঁ এয়া পিছফালে মা ভাদে ৰূপ দেখিছানে নাই ভাদে বেলেগ ৰূপত আহি গৈছে গাইছ দি দিওঁ ন দিয়া লগ পাই আছোঁ গাইছ জানো এইটোতো আৰু এইটো ফাৰ্ষ্ট ব্লগ ফ্লাইটত এণ্ট্ৰি কৰিম তোমাৰ কথা নাই উঠা মানুহ কি ক'বা কিবা ক'বা ব্লগাৰ মানুহৰ ভিডিঅ' বনাব এইটো এটা ভিডিঅ' ব্লগাৰ আছিল কিন্তু পাহৰি গ'ল ময়ে মনত পেলাই দিছোঁ চবকে ভুল হৈছে গাইজ মই কৰোঁ মই ফ্লাইটত এণ্ট্ৰি কৰি লওঁ তাৰপাছত আপোনালোকক চাই আছোঁ ফাইনেলি আমি বহিলোঁ কি খাবা
হাই গাইজ, আমি এতিয়া জাষ্ট লক্ষ্ণৌ পালোঁ আৰু ইয়াৰ পৰা আমি যাম ডাইৰেক্ট প্ৰয়াগৰাজলৈ আৰু মাথা চাথা টিঙাই গৈছে। মাথা চাথা বিষাই গৈছে, ডিঙি বিষাই গৈছে আৰু আমি অকণমান পিছত লগ পাই আছোঁ। বাছত উঠি লওঁ, তাৰপাছত কি বিষাইছে? ডিঙি বিষাইছে আৰু কঁকালটো বিষাইছে। কঁকালো বিষাইছে, এতিয়াও খুলি খোৱা নাই। মানে কিবা লাগি থকা যেন লাগিছে। মই একো শুনা পোৱা নাই যে চবে চিঞৰিছে কথা লাগিব। এনেকে যায় মানে বাৰে বাৰে শুব ইমান ধুনীয়া টোপনিটো আহে। আৰু কিবা হয় কিবা ক'বা? হা কিবা ক'বা? কেনেকুৱা আছে জাৰ্ণিটো? শুনা নাই। কিয় দিম ভিডিঅ'? কেনেকুৱা লাগিল কোৱা? বিৰাট ভাল লাগিল। মাথা বিষাইছে নে নাই? নাই বিষোৱা ইমান? তুমি তাকতবৰ আদমি। লাগিব তোমাক কি লাগে? চাহ লাগে মোক। চাহ? মোক কফি লাগে। মোক চাহ লাগে, মাথাটো বিষাইছে। এজনীক লাগে কফি, এজনীক লাগে চাহ। মোকো কিবা হ'লেও টাইমত একদম বেয়া। ক'ব পৰা নাই। মই অকণ মেডিচিন। লেন কৰিব এনকে আহিছি। আমি পাৰোঁ ভাল লাগে। গাইজ লগ পাই আছোঁ, বেগ লৈ লওঁ আমি এতিয়া। মুস্কুৰে আইয়ে হাম লক্ষ্ণৌ মে হে। এইটো কাৰ ফেমাছ ডাইলগ? আপ কাৰ ফেমাছ ডাইলগ? অসমীয়াত কওঁৱে, অসমত আহি পেলাইহে এইটোৱে মুস্কুৰাই কোনে কৈছে এইটো এতিয়া ডাইলগটো? মই শুনা মতে এইটো জনি LLB খানত অক্ষয় কুমাৰ দাদাই গৈছিল। তোমাৰ দাদা লাগে। আৰু আমি লক্ষ্ণৌত পালোঁ আহি আৰু এইবিলাকে চবে ফটোশ্বুট কৰি আছে। ভাদে আৰু এইবিলাক দেখিছেনে? ভাদেই নামটো, হাচল নামটো মই পিছতকৈ ক'ম ইউটিউবত, এতিয়া নকওঁ। আহি আছে। হাই গাইজ, আমি এতিয়া লক্ষ্ণৌত খাবলৈ নামিছোঁ। কি ৰেষ্টুৰেণ্ট নাম চাম নাজানো, খালি ভেজ খাব আৰু এইফালে আমাৰ খানা আহি গ'ল। নিউ শক্তি ভোগ ৰেষ্টুৰেণ্ট। আমাৰ ভাদেহে ক'ব ৰেষ্টুৰেণ্টখনৰ নাম গাইজ। নিউ শক্তি ভোগ ৰেষ্টুৰেণ্ট এণ্ড চুইট। মা আৰু এয়া অৰ্ডাৰ দিছোঁ আমি ধনিয়া দিয়া দালি, পনীৰ, মাদে নাখায় আৰু এয়া পিঁয়াজ আৰু নেমু টেঙালৈ বহি আছোঁ আৰু এতিয়ালৈ অহা নাই। এই তোমাৰ ফেভৰেট বস্তু দিছি? ধনিয়া দিয়া দালি আমাৰ মাদেৰ ফেভৰেট হয় দে। এই সংসাৰৰ পৰা বহিষ্কাৰ কৰিব লাগে, কটা মাৰি দিয়ে, ওলাই দিয়ে। তই গংগাত স্নান কৰি আহি পেলাই ধনিয়া খা হকৰ। মই ভগৱানে মোক শক্তি দিয়ক, গংগা স্নান কৰি আহি মই ধনিয়াখিনি আৰু দেখিব নোৱাৰা হৈ যাওঁ। মই বেয়া পাওঁ এই ধনিয়া। চব্জি এটা। হাই গাইজ, ফাইনেলি আমি এতিয়া হোটেল আহি পালোঁ। বহুত ভাগৰ লাগিছে, এতিয়া ৰাতি 9টাই বাজিলে। বহুত বেছি দেৰি হৈ গ'ল আৰু এয়া ৰুমটো বহুত বেছি ধুনীয়া হয়। আমি অকণমান বহিয়ে লওঁ আৰু কঁকাল চকাল বিষাই গৈছে। চব্জি খাবা নেকি? অকণমান দেখাই দিম আৰু অকণমান পিছত। গাইজ মই পুৰা মোৰ চমত আহি গ'লো গাইজ। আৰু আপোনালোকক এইখিনিতে কওঁ, আমি এতিয়া ক'ত আহিছোঁ? আমি আহিছোঁ কুম্ভ মেলা আৰু এইবাৰ যিহেতু মহাকুম্ভ মেলা হৈ আছে, মানে আমি ইয়াতে আহিছোঁ আৰু সেয়াই আৰু আমি ইয়াতে আমাৰ প্ৰগ্ৰেম আছে অহাকাইলৈ, মানে 21ত আমাৰ প্ৰগ্ৰেম আছে আৰু এতিয়া আমি আহি পাইছোঁ। ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ আৰু এইখিনিতে মই কুইক ট'ৰ এটা দি দিব আপোনালোকক। এয়া আমি সোমায়ে পালোঁ ধুনীয়াকৈ, এইটো আলমাৰি আৰু তাৰপাছত এইফালে এখন আইনা আছে ধুনীয়াকৈ, তাৰপাছত এয়া বেড আমাৰ এইখন, তাৰপাছত এইফালে বহা অকণমান হেৰি আছে, আকৌ এইফালে আকৌ ছেকেণ্ড এখন আইনা আছে আৰু এইটো মই আৰু এইফালে আছে আপোনাৰ বাথৰুম, লেট্ৰিন বাথৰুম আছে। নাইচ, ভাল। আৰু এনেকৈ ধুনীয়াকৈ বেড আছে আৰু এইবিলাক আমাৰ লাগেজ ইয়াতে আছে। আমি এতিয়া আহি পাইছোঁহে জাষ্ট,
অলপ পিছতে আমি এইবিলাক ঠিক ঠাক কৰিম আৰু যিহেতু এতিয়া আহি পাইছোঁহে সেইকাৰণে একো মানে ফ্ৰেছ হোৱাই নাই ভালকৈ তো ভাবিছোঁ মই আজি ভিডিঅ'টো এইখিনিতে খতম কৰোঁ ঐ ধুনীয়া আইনা আছে ডাঙৰ আইনা আছে আমাৰ মানে মেকআপ কৰিব ভাল হ'ব কাৰণ আমাৰ মেকআপটোৱে মেইন গাইজ আৰু আপোনালোকক একদম অহা কাইলৈ লগ পাম আৰু অকণমান পিছত আমি ভাত চাত খাবলৈ যামেই বাৰু যদি তেতিয়া পাৰোঁ ভিডিঅ' কৰিম এতিয়া আৰু ভিডিঅ' চিডিঅ' নকৰোঁ আৰু এতিয়া বাই ফ্ৰেছ হওঁ আপোনালোকক লগ পাম কাইলৈ আমাৰ বিয়াৰ ভিডিঅ'গ্ৰাফাৰৰ নিচিনা হৈছে মুখখন মেলিলে তাই ভিডিঅ' খোৱা ষ্টাইলত খাই দে খোৱা কেনেকুৱা ৰিভিউ আৰু বেছি ডাঙৰো হৈছে ভাদে তুমি খালা মই খালোঁ কি খালা মই পনীৰ টিক্কা খালোঁ আমাৰ কিটিকে মই খাই আছোঁ ভিডিঅ' কৰি নহয় চিৰিয়াছলি